সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি মই এটা ব্লগছ বনাবলৈ আহিছোঁ, মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগছ। আৰু মই আছোঁ এতিয়া এখন নদীৰ ওপৰত, এখন নদী আৰু এখন নদীৰ ওপৰত দলং। এখন নদীখনৰ নাম হ'ল সোৱণশিৰি নদী, এখন ব্ৰহ্মপুত্ৰৰ ওপৰৰ নদী। তো আজি মই আহিছোঁ নদীখনত, বহুত দিন অহা নাই। ইয়াৰ পৰা মোৰ ঘৰ কিছু দূৰত মোৰ ঘৰ। তো মই আহিলোঁ বোলো নদীখন চাই যাওঁ আৰু নদীখনৰ প্ৰাকৃতিক পৰিৱেশ, নদীখনৰ লগত প্ৰাকৃতিক পৰিৱেশৰ এটা ভিডিঅ'। পানী বাঢ়ি আছে আৰু বহুতে মানে পানী বহাৰ কাৰণে যি খেতি কৰিছিলে সেই খেতি নষ্ট হোৱা হৈছেই। তো তাৰ আগতে অলপ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আগবাঢ়ি যাবলৈ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ